কেতিয়াবা ভাল লাগিব, কেতিয়াবা ভয় খাব লাগিব, কেতিয়াবা সাহসিক হ'ব লাগিব, হয়নে? তো সেইকেইটা আমাৰ কি আজি মোৰ সতে আছে ৰাজীৱ ভাও। ৰাজীৱ ভাওত আপোনালোকৰ ওচৰত চিনাকি কৰা দিয়াৰ কোনো ধৰণৰ মোৰ ধৃষ্টতা নাই। তেওঁ ইতিমধ্যে বিভিন্ন কাম কৰি বৰ্তমান অসমৰ নাট্য জগতত তেওঁ জিলিকি উঠিছে। ৰাজীৱক মই লগ পাইছিলোঁ, ই মোৰ বন্ধু। আমি চিগাৰ থিয়েটাৰত যেতিয়া একেলগে আছিলোঁ তেতিয়া আমি লগ পাইছিলোঁ। এই মানুহে কয় চাকৰি কৰিব লাগে, তুমি চাকৰি নকৰি নাটকক কিয় ল'লা? পঢ়া-শুনা কমকে কৰা মানুহটো ঠিক তেনেকুৱা এইটো একদম খুব সুন্দৰ সুন্দৰ পেচন, সুন্দৰ কষ্ট। প্ৰথম কথা সকলোৰে এটা ইচ্ছা থাকে, কাৰোবাৰ ডক্টৰ, ইঞ্জিনিয়াৰ বা চাইণ্টিষ্ট বিভিন্ন ধৰণৰ বিভিন্ন পেপা থাকে, ইচ্ছা থাকে। মোৰ গোটেইকেইটা গতিকে গোটেইকেইটাই নাটকত পায়, গোটেইকেইটা নাটকত পায় আৰু তাৰপিছত মানে মেইন কথাটো হ'ল কি প্ৰথমতেতো চিগাৰেট লগ পাইছিলোঁ তোমাক, এই অভিনেতা হ'ম বুলি আহিছিলোঁ। আজিও চেষ্টা কৰোঁ মাজে মাজে ওলাওঁ পোৱাটো নিজকে এক্টৰ বুলি দেখাবৰ কাৰণে। কিন্তু মানে কি এতিয়া অলপ তাৰমানে নিজে এক্টৰ হোৱাতকৈ এতিয়া মনত এটা আজি বহুত বছৰৰ পৰা এটা বেলেগ মানে প্ৰশ্নই প্ৰথম বেছিকৈ সেই কৰে যে অকল মই এক্টৰ হ'লে নহ'ব, আমাৰ বিশেষকৈ সমাজৰ অৱহেলিত বুলি কৈছে দেই, সমাজ আৰু ঘৰখনৰ পৰা বিশেষকৈ অৱহেলিত আমাৰ যিখিনি দিব্যাংগ শিশু আছে, হয়, সেই শিশুখিনি যদি মই হিৰো বনাব পাৰোঁ, যদি সিহঁতক যদি সমাজৰ মাজলৈ হিৰো হিচাপে ওলাই দিব পাৰোঁ, সেইটোৱে মই বেছি ছাকচেছ বা মই নিজে হিৰো হোৱা বুলি হয়। তাৰমানে কি টকা পইচাৰে মানুহৰ শান্তি নাহিব পাৰে। আমি যিখন সুখৰ সংখ্যাত আছোঁ, সুখৰ বিচনাত শুইছোঁ, সেই সুখৰ সংখ্যা কিন্তু আপোনালোকে বেলেগে বিচাৰি নাপায়। একদম সঁচা নাটকৰ মাজতে যিটো বিচাৰে একদম সঁচা কথা। ইয়াৰ মানে মই যিটো প্ৰশ্ন তোমাক কৈছিলোঁ তাৰ উত্তৰ হৈছে সুখ বিচাৰে, হৃদয়ৰ পৰা সুখ বিচাৰি আমি নাটকত ভাল পাওঁ আৰু নাটকত যুদ্ধ চলিব। একদম সঁচা কথা। প্ৰথম কথা জীৱনটো ভাল পাব লাগিব।
তুমি প্ৰথম কথা তুমি নিজক চিনি পাব লাগিব, তোমাৰ জীৱনক তুমি ভাল পাব লাগিব। তুমি যদি নিজক চিনি নোপোৱা, জীৱনটো কি বিচাৰিছে তুমি বুজি নোপোৱা, তুমি 1000 টকাৰ ওপৰত পৰি থাকিলা বাৰু, যদি তোমাৰ টোপনি নাহে প্ৰথম কথা আজি মই এই যিখিনি ল'ৰা ছোৱালীৰ লগত কাম কৰি আছোঁ, এই আজি ৱৰ্কশ্বপ চলি আছে, তোমালোকে চাই আহিছা। দিব্যাংগ নাট্য কৰ্মশালা চলি আছে, দিব্যাংগ নাট্য বিদ্যালয় প্ৰচলিত বিদ্যা সাংস্কৃতিক গোষ্ঠী। সেই ল'ৰা ছোৱালীখিনিৰ মাজত যেতিয়া মই সোমাই থাকোঁ, তাৰমানে মই পৃথিৱীৰ গোটেই একদম সঁচা কথা, এইটো একদম আন্তৰিকতাৰে কৈছোঁ দেই, কাৰণ মই 2010 চনৰ পৰা এই দিব্যাংগ শিশুসকলৰ লগত কাম কৰি আছোঁ। এতিয়ালৈকে সিহঁতক লৈ মই 12খনমান নাটক ডাইৰেকশ্যন কৰিছোঁ, আৰু শ্বৰ্ট ফিল্ম এখনো মই ৰিলিজ কৰি পঠাইছোঁ। আৰু প্লাছ লগতে তাৰমানে এতিয়া মঞ্চত আজি 2010 চনৰ পৰা কাম কৰি আছোঁ, এতিয়া মই কেমেৰাত আছোঁ, এতিয়া সিহঁতক কেমেৰাৰ পিনে সেইটো কৰিব। তাৰমানে সেইটো মোৰ ইচ্ছা, সপোন তাৰমানে সপোন মানে অকল মই ৰূপালী পৰ্দাত আমিবিলাকে মনোজ মই বা এনেকৈ আমাৰ যিবিলাক আমাৰ অভিনেতা অভিনেত্ৰী আছে তেখেতসকলকে অকল চাই নাথাকি আমাৰ যে অৱহেলিত এই মাক দেউতাকসকলে যে এটা দুশ্চিন্তাত কি কৰে যে আমাৰ এই ল'ৰা ছোৱালীসকলে কি কৰিব, মাক দেউতাকসকলে ভাবে যে আমি নাইকিয়া হৈ যোৱাৰ পিছত এই ল'ৰা ছোৱালীখিনি কোনে চাব, কি কৰিব, এনেকুৱা যে সপোন লৈ থাকে, সপোনবিলাক নিজে লৈ থাকে। সেই ল'ৰা ছোৱালীখিনি যদি দেউতাকে যেতিয়া দেখিব টিভিত আমাৰ ল'ৰাটো চিনেমা কৰে, এক্টিং কৰে অকল ৰাজনীতি এক্টিং নকৰে, আমাৰ ল'ৰাটোৱে কৰে। কিন্তু তাৰমানে আমাৰ সমাজত তেনে নহয়, আমাৰ ভালটো বিশেষকৈ আমাৰ কমকৈ দেখা পোৱা যায়, আৰু সেইটো প্ৰচাৰটো কম হয়। তাৰমানে আমাৰ এইটো আৰু ক'ব লগা কথা নহয়, তাৰমানে যে সঁচাই যোনবিলাকৰ আমি হেৰিটো কমকৈ কৰোঁ, সেই ল'ৰা ছোৱালীসকলৰ ভিতৰত যিখিনি গুণ আছে সেইখিনি ওলাই আনিবৰ কাৰণে মই চেষ্টা কৰি আছোঁ, তাৰ বাহিৰে মই একো বিশেষ কৰা নাই। সেই ল'ৰা ছোৱালীখিনিৰ ভিতৰত যিখিনি আজি তোমালোকে ৱৰ্কশ্বপত থাকি গম পাইছা যি তেওঁলোকৰ কোৱালিটি আছে, সেই কোৱালিটিটো মই ওলাই আনি কেৱল ৰাইজক দেখাব চেষ্টা কৰি আছোঁ যে তেওঁলোকৰ ভিতৰতো কোৱালিটি আছে, আপোনালোকে ভাল দৃষ্টিৰে চাওক। আৰু এতিয়াতো সেইকাৰণে তাৰমানে দিনমতি গোটেই জীৱন সিহঁতৰ লগত কাম কৰিম, সেইটো একদম যিহৰ সঁচা কথা মই প্ৰতিটো অনুষ্ঠান প্ৰতি হেৰিকে কৈ আহিছোঁ। এতিয়া মই সেইকাৰণে যে এতিয়া ৰূপালী পৰ্দাত তেওঁলোকে নাচিব, গানও গাব, প্লাছ এক্টিঙো কৰিব, সেইটো ৰাইজে চাব, আদৰি লওঁ বুলি ভাবিছোঁ। আৰু তাৰ কাৰণে এতিয়া এই প্ৰচেষ্টা ৱৰ্কশ্বপবিলাক বা এই প্ৰচেষ্টাবিলাক কৰি আগবাঢ়িব। বহুত দীঘলীয়াকৈ নাই ইমান মানে দীঘলীয়া নহয়, কথাখিনি যিখিনি একদম প্ৰয়োজনীয় আৰু সুধিব লগা একোৱে নাই, সেইখিনি মই সুধিম বুলি ভাবিছোঁ, সেইখিনি তুমি কৰি দিলা। গতিকে দৰ্শকসকল, ৰাজীৱৰ সৈতে আমি আছোঁ সদায়, আমি কাম কৰি যাম, দিব্যাংগসকলৰ কাৰণে নহয়, লাভৰ কাৰণে ভাল পোৱা ল'ৰা। গতিকে আমাৰ চেনেলটো চাই থাকিব।